নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছো আপোনালোকক। আজি আধাৰ ৰিলেটেড এটা ডাঙৰ আপডেট লৈ আপোনালোকৰ মাজত আহিছো। আমাৰ মৰমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জনাইছে যে এতিয়াৰে পৰা আৰু প্ৰাপ্তবয়স্ক লোকসকলে ডাইৰেক্টলি আধাৰ কাৰ্ড নেপাব। অৰ্থাৎ 18+ লোকসকলে আধাৰ কাৰ্ড পাবলৈ হলে তেওঁ ডিষ্ট্ৰিক্টৰ ডিচিজনৰ ওচৰত আবেদন জনাব লাগিব। কেৱল মাত্ৰ নতুনকৈ জন্মগ্ৰহণ কৰা ল'ৰা ছোৱালীৰ বিলাকেহে ডাইৰেক্টলি আধাৰ কাৰ্ড পাব। আহকচোন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বিষয়ৰ ওপৰত কি কৈছে আমি চাই লওঁ। আজি আমাৰ কেবিনেটত আৰু আমি দুটামান কথা অনানুষ্ঠানিকভাৱে আলোচনা হয়। আপোনালোকে দেখিছে যে প্ৰতিদিনে আমি 20-25-30 জন মানুহক আমি অসমৰ পৰা পুছবেক কৰি আছো। কিন্তু এনেকুৱাও নহয় যে পুলিচে সকলোকে ধৰিব পাৰিছে। আজি এটা কেবিনেটত আমি আলোচনা কৰিছিলো যে আধাৰ অসমত বহু বছৰ হৈ গ'ল। প্ৰাপ্তবয়স্ক মানুহে এতিয়া আধাৰ লোৱাৰ প্ৰয়োজনীয়তা নাই, কাৰণ তেওঁলোকক ইতিমধ্যে আধাৰ দিয়া হৈ গৈছে। এতিয়া আধাৰ দিব লাগে খালি শিশুক, নতুনকৈ জন্ম হোৱা। গতিকে আমি এতিয়া অসমত এটা নিয়ম আনিম, অহা কেবিনেটত এই বিষয়ে আৰু আলোচনা হ'ব অলপ ভাল কৰি, যে প্ৰাপ্তবয়স্কই আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তহে তাক দিব পাৰিব। আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব। ইয়াৰ ফলত বাংলাদেশৰ পৰা অহা ফ্ৰেছ মানুহে আধাৰ কাৰ্ড ল'ব নোৱাৰিব। আৰু একেবাৰে আমি ৰাস্তাটোও বন্ধ কৰা নাই। কোনোবা যদি জেনুইন মানুহ আছে, বিশেষকৈ চাহ বাগিচা অঞ্চলত কিছু জেনুইন মানুহ এতিয়াও আধাৰ পোৱা নাই, তেওঁলোকক জিলা উপায়ুক্তজনে দিব পাৰিব। তাৰমানে আগতে আধাৰ কেন্দ্ৰতে পাই যায় বা SDC অফিচত পায়, এতিয়া ডিচিজনে নিজে নোচোৱালৈকে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব। এইটো এটা অসমত আমি নতুন বিদেশী মানুহে যাতে আধাৰ নাপায় তাৰ কাৰণে এটা ডাঙৰ ব্যৱস্থা হ'ব, এটা ডিটাৰেণ্ট হ'ব। আৰু আজিকালি আধাৰ ল'বৰ কাৰণে বা এইবাৰ ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব লাহে লাহে। সেইকাৰণে আমি জন্মৰ প্ৰমাণ পত্ৰ দিয়া ব্যৱস্থাকো অলপ টাইট কৰিব খুজিছো। বহুদিন আগতে জন্ম লোৱা মানুহেও, যে আজি মোৰ বয়স 16 বছৰ আগত ডেট এটা দি মই বেক ডেটত জন্ম পত্ৰ লওঁ। বেক ডেট মানে ইলিগেলি নহয়, লিগেলিয়ে লওঁ। মই লিখিয়ে দিওঁ যে মোৰ 1980 চনত জন্ম হৈছিল, তেতিয়া মই জন্মৰ প্ৰমাণ পত্ৰ ল'ব নোৱাৰিলো, এতিয়া মোক জন্মৰ প্ৰমাণ পত্ৰ দিয়ক। তেনেকুৱা কেছবিলাকো ডিচিৰ ওচৰলৈকে যাব। এটা নাগৰিকত্ব প্ৰমাণ নহয়, কিন্তু আধাৰখন দেখুৱালেতো ৰেলৰ টিকটো পায়, ভোটাৰ লিষ্টতো নাম পায়। এক্টৰ লিখা আৰু বাস্তৱৰ কথাটো বেলেগ। আধাৰখন দেখুৱালেতো আপুনি দিল্লী, মুম্বাই, কলিকতা সকলোতে গৈ আপুনি ভোটাৰ লিষ্টতো নাম সোমাব পাৰে। এতিয়া আমাৰ অসমত, ভাৰতত গেছৰ চিলিণ্ডাৰ ল'বও আধাৰ লাগে, বেংক একাউণ্ট খুলিবও আধাৰ লাগে। গতিকে আধাৰখন হৈ গ'লে বাকী কামখিনি ইজি হৈ যায়। আধাৰখনক ব্লক কৰি দিলে বাকী একো কাম নহয়। আধাৰখনটো দেশৰ নাগৰিক নহলেও পাব পাৰে, যদিহে বৈধভাৱে প্ৰৱেশ কৰে। যে মই পাছপোৰ্ট ভিছা দেখুৱালে 3 মাহতকৈ বেছি থাকিলে আধাৰখন মই ল'ব পাৰোঁ, কিন্তু অবৈধ প্ৰৱেশ কৰিলে নোৱাৰো। গতিকে আমাৰ সমস্যাটো বৈধ প্ৰৱেশক লৈ নহয়, আমাৰ সমস্যাটো হ'ল অবৈধ প্ৰৱেশক লৈ। গতিকে আমি যদি 18 বছৰৰ ওপৰৰ মানুহক যদি আধাৰ বন্ধ কৰি দিওঁ, তেতিয়াহ'লে আৰু অসমত কোনেও সোমাই ভোটাৰ তালিকাত নাম অমুক এইবিলাক কৰিব নোৱাৰে। যোৱাকালিও ৰাতি আমি 20 জন বাংলাদেশীক পুছবেক কৰিছো। গতিকে যিটো গতিত আমি বাংলাদেশীক পুছবেক কৰি আছো, সেই ক্ষেত্ৰত আমাৰ যিটো প্ৰয়োজনীয় আইনী নিয়ন্ত্ৰণ লাগে, সেই আইনী নিয়ন্ত্ৰণটো আমি এই ধৰণে আনিব খুজিছো। আধাৰ কাৰ্ড দিয়াটো খুব আমি টান কৰিব খুজিছো। অহা কেবিনেটত তাৰ আমি আনুষ্ঠানিক সিদ্ধান্ত ল'ম।
বন্ধুসকল সুখবৰটো হৈছে যে এতিয়ালৈকে এই নিয়মটো কেবিনেটত সিদ্ধান্ত লোৱা নাই, অৰ্থাৎ এপ্ৰুভ হোৱা নাই। কোনো SOP এতিয়ালৈকে আধাৰ চেণ্টাৰসমূহলৈকে অহা নাই। আৰু আপোনালোকে নিশ্চয় গম পালে যে এইটো প্ৰচেষ্টা হাতত লৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল অবৈধ বাংলাদেশীসকলক ৰোধ কৰাৰ কাৰণে, যাতে তেওঁলোকে আহি কিনে অসমত যিকোনো উপায়েৰে আধাৰ কাৰ্ড যাতে বনাব নোৱাৰে। কাৰণ আধাৰ কাৰ্ডখন হোৱাৰ লগে লগে তেওঁলোকে ৰেচন কাৰ্ডৰ পৰা, ভোটাৰ লিষ্টৰ পৰা, বেংকৰ বহীৰ পৰা সকলোতে তেওঁলোকে খাতা খুলি লয়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই প্ৰচেষ্টাটোত, এই ষ্টেপটোত আপোনালোকে সুখী নে? আপোনালোকে ভাবেনে এই ষ্টেপটোৰে আমি বাংলাদেশী ৰোধ কৰিব পাৰিম? আপোনালোকৰ মতামত নিশ্চয় কমেণ্টত জনাব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ। প্লিজ ছাবস্ক্ৰাইব।